গুড মৰ্নিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ব্লগ। তো গাড়ীখন যে কৈছিলোঁ নিগনি কটা বোলে তাৰবিলাক। চ' আজি ফাইনেলি গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ গৈ আছোঁ। সিদিনা গৈছিলোঁ বাৰু, সিদিনা কিন্তু ছাৰ্ভিচিং নহ'ল। আৰু এদিন গৈছিলোঁ ছাৰ্ভিচিঙত, মানে ছাৰ্ভিচিং নহ'ল। সিদিনা মানে কিবা লেপটপ লাগে নেকি, আজিকালি মডেলবিলাক BS6 মডেল। চ' লেপটপ লাগে, লেপটপ নাছিল। চ' আজি আৰু গৈ আছোঁ ডিলাৰলৈকে গাড়ীখন ভাল কৰিবলৈ। চ' চাই থাকক ব্লগটো। এই চাওক গাড়ীত তেলৰ মিটাৰ চিটাৰ একো উঠা নাই, চব একদম খুটি কিনে নোহোৱা কৰি পেলাইছে নিয়ে। গুড মৰ্নিং এভৰিৱান এণ্ড ৱেলকাম টু মাই ফাৰ্ষ্ট মটৰ ব্লগ। মানে বহুতে কৈ আছিল মটৰ ব্লগ দিব লাগে। চ' ফাইনেলি আজি মটৰ ব্লগ ষ্টাৰ্ট কৰি দিছোঁ। তো এতিয়া গৈ আছোঁ মানে ডিলাৰলৈকে, মানে গাড়ীখন ছাৰ্ভিচিঙলৈ নি আছোঁ। আৰু এতিয়া এটা ATM বিচাৰিব লাগে, মানে ঘৰৰ পৰা পইচা একেবাৰে আনা নাই। ATMৰ পৰা পইচা অলপ ওলাই লৈ কিনে লগ পাই আছোঁ বাৰু। অ' ভাই ইহঁতক চা না, চাইকেল চলাই থাকোঁতে পচি ডাবলিং আহিবই নালাগে যদি ডাবলিং উঠাবই নোৱাৰা। শিঙি মাৰি পালোঁ, এতিয়া ATMৰ পৰা পইচা ওলাই লওঁ অলপমান। গাড়ী নাই, পইচা উঠাই কিনে গৈ আছোঁ। এয়া জাষ্ট আহি পালোঁ দজৰা চক। আজি বতৰটো লগাতকৈ বেছিয়ে ডাৱৰীয়া কৰিছে। হয়তো বৰষুণ পাবও পাৰোঁ, যাওঁতেও পাব পাৰোঁ, আহোঁতেও পাব পাৰোঁ। বৰষুণ নিদিলে ভাল আছিল, ৰেইন কভাৰ একো আনা নাই, জিকিব লাগিব। ৰ'দ দিলে ওলাব নোৱাৰি, বতৰটো ডাৱৰীয়া কৰিলেও ভয় থাকে বৰষুণ দিয়াৰ, কি যে হ'ব নোৱাৰ। এতিয়া ফাৰ্ষ্টতে আমি হিৰ' শ্ব'ৰুমত সোমাব লাগিব দজৰাত থকা। ইয়াত চাওঁ, ইয়াত যদি গাড়ী ভাল হয় ইয়াতে কৰিলোঁ, যদি আৰু ইয়াত ভাল নহয় তেতিয়াহ'লে আমিনগাঁওলৈকে যাব লাগিব। আমিনগাঁও অলপমান দূৰ হৈ যায়। চ' ইয়াত চাম আৰু যদি ভাল হয় ইয়াতে কৰিলোঁ, যদি নহয় আৰু যাবতো লাগিবই। চ' চাই থাকক। আমাৰ দজৰাৰ এই হিৰত দিলা। চ' ইয়াত লেপটপটো আচলতে সুধি লৈ কিনে যদি ইয়াত নাই আমিনগাঁও যাব লাগিব। আমিনগাঁৱত দিলা, ইয়াত লেপটপ নাই বোলে, এতিয়া আমিনগাঁও যাব লাগিল। প্ৰথম দিনৰ কাৰণে হৈছিল, চাই যাওক। এয়া দজৰা পাৰ কৰি আহি পালোঁ দলিবাৰী চক। আৰু এইফালে দেখিছেনে, এইফালে যাব পাৰি অগ্নিবাণেশ্বৰ দেৱালয়। এখন বহুত ডাঙৰ থান হয়, শিৱৰ থান হয়। ইয়াত শিৱৰাত্ৰিত যিমান ডাঙৰ এটা উৎসৱ হয় ন, চ' আপোনালোকক চাই কিনে ভাল পাব। এদিন যাম বাৰু তালৈকেও, এনে নৰ্মেল দিনতে যাম, যাই কিনে এটা ব্লগ বনাবলৈ চেষ্টা কৰিম। আৰু পৰিৱেশটো ধুনীয়া এটা, আপোনালোকে নিশ্চয় ব্লগ চাই ভাল পাব। চ' বলক মোৰ লগত। আৰু এইখিনি ঠাইৰ লগত আমাৰ মানে সৰুকালৰ বহুত স্মৃতি জড়িত হৈ আছে। আমি যেতিয়া ক্লাছ 9-10 আছিলোঁ, এইখিনি জেগালৈকে মানে এইখিনি দলিবাৰী কলিতা চুবা বুলি কোৱা হয়, ইয়ালৈকে আমি চাইকেল মাৰি এডভান্সত টিউশ্যন কৰিবলৈ আহিছোঁ। মানে আমি লগৰ 3-4জন আহিছিলোঁ। আৰু যাওঁতে আমাৰ মানে দজৰা চকত এখন ফেমাছ দোকান আছে, ডেকাৰ দোকান বুলি কয়, চিঙিৰা পাতি খাই গৈছিলোঁ। মানে বহুত স্মৃতি জড়িত হৈ আছে। আজি আপোনালোকক দেখাবলৈ পাই মোৰো ভাল লাগিছে, আৰু কথাখিনি ক'বলৈ পাই মানে অলপমান মনটো পাতল লাগিছে আৰু। চ' চাই থাকক। এয়া এতিয়া আহি পালোঁ আগ্গাচুৰি। আৰু আপোনালোকে হয়তো বহুতে ভাবিব পাৰে ইয়াৰ গাড়ী বেয়া হোৱা বুলি কৈহে আছে, কিন্তু আহি কিহত আছে। মানে গাড়ীখনৰ মোৰ অকল ষ্টাৰ্টটোহে হৈছে, বাকী গাড়ীখনৰ একো কাম কৰা নাই। মানে ছিগনেল লাইট টাইট একো জ্বলা নাই। এদিন মানে ডিলাৰত সুধিও কৈছিলোঁ গাড়ীখনৰ কি হৈছে। চ' সিহঁতে কৈছিল যে গাড়ীখনৰ ৱায়াৰ ছেটটো গোটাই সলাব লাগিব। আৰু কিন্তু গাড়ীখন ডিলাৰত ৰখাৰ চান্স বহুত আছে। যদি গাড়ীখন বাই চান্স ৰাখি দিয়ে, মই আহিম কিহত, সেইকাৰণে লগৰীয়া এজন লৈ আহিছোঁ। চ' যদি গাড়ীখন বাই চান্স ৰাখি দিয়ে, ইয়াৰ লগত আহিব পাৰিম, মানে বেকআপ এটা লৈ আহিছোঁ। আৰু মোৰ সোৱাতে আপোনালোকে দেখা পাইছে এইখন ব্ৰহ্মপুত্ৰ নদী, আগলৈ বঢ়িয়া ভিউ পইণ্ট এটা আছে। চ' আপোনালোকক দেখাই দিম বাৰু। আৰু এয়া এতিয়া আহি পালোঁ গণেশ মন্দিৰ আগ্গাচুৰিত থকা। আমাৰ মানে গুৱাহাটীলৈ অহা যোৱাৰ পাছত এই গণেশ মন্দিৰটো পৰে, আৰু এটা সেৱাকাৰী যাওঁ সদায়। চ' আৰু এইখন হৈছে গণেশ মন্দিৰৰ পাহাৰ, ডাৱৰীয়া বতৰ আৰু অলপমান ৰ'দ পৰি কিনে পাহাৰখন কি ধুনীয়া লাগি আছে চাওকচোন এবাৰ। আৰু এইখন হৈছে শৰাইঘাটৰ ৰণস্মৃতি উদ্যান। মানে ইয়াত যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল, তাৰে মানে কি বুলি কয় সেইটো আধাৰত এইখন পাৰ্কখন বনোৱা হৈছে। আৰু সোৱাতে দেখা পাইছে এইখন ব্ৰহ্মপুত্ৰ নৈখন, কিন্তু যোৱাবাৰতে পানী সিমান উঠা নাই, কিন্তু তথাপিও পানী উঠিছে আৰু এইবাৰ। আৰু আজি বহুত ফাৰ্ষ্ট টাইম বস্তু ট্ৰাই কৰি আছোঁ। তো মোৰ মোবাইলৰ পৰা এটা হাইপাৰ লেপ চাই লওক। আমিনগাঁৱত দিলা, ইয়াত চাওঁ বাৰু ইয়াত কি কয়, গাড়ী ভাল কৰিব পাৰোঁ নে নোৱাৰোঁ দেখাই আছোঁ আৰু। এয়া এতিয়া এইফালে আমিনগাঁৱত ডিলাৰ, সিদিনা গাড়ীখন থৈ গৈছিলোঁ বাৰু, আজি হৈছে নে নাই চাওঁ, কি বা কয়। তো দেখা আছে চাই দিয়ক। এই গাড়ীত ডিলাৰবিলাকৰ ইমান এটা শেষ হোৱা নাই। মই পৰহিতে গাড়ী দি গৈছোঁ, গাড়ী এটা কালি কৈছে বোলো আপুনি কালিয়ে গাড়ী পাই যাব, কিন্তু আজি আহিলোঁ গাড়ী ভালেই কৰা নাই। আৰু তাৰে উপৰি কি হৈছে, মোৰ আগত আৰু দুখন গাড়ী ৰাখি থৈছে। আৰে ভাই পৰহিয়ে ৰাখি যোৱা গাড়ী, মোৰখন আগতে প্ৰিফাৰেঞ্চ দিব লাগে। এতিয়া চাই আছোঁ সিহঁতক কৰে নকৰে, আজি পূৰা ৰখি কিনে দি যাম। এনেই যি খং উঠে ন। এতিয়া ফাৰ্ষ্টতে লাইনৰ বিলখন দি লওঁ বাৰু, তাৰপিছত গৈ কিনে চাব লাগিব। তাতে গাড়ীখন থৈ আহিছোঁ এতিয়া।
লাইনৰ বিলটো ফাৰ্ষ্ট দি লওঁ এয়া বিল দি ল'লোঁ বিল দিয়া কমপ্লিট এতিয়া যাওঁ সেইপিনে চাব লাগে ইমান যে ভেকল এই গাড়ীখন ডেলিভাৰী ল'ব আহি গ'লোঁ গাড়ীখনৰ নামত প্ৰায় 10,000 টকা এটা হান খালোঁ 10,000 অলপ আশে পাশে 9,800 পৰিল বাৰু 10,000 টকা এটা হান খালোঁ এতিয়া চ' এতিয়া নিগনি এইবিলাক কুটি কিনে অতিকা খৰচ এটা বাঢ়ালে মোৰ ইমানে লকডাউনৰ সময় পইচা পাতি এটকাও নাই তাৰপিছত এইবিলাক 10,000 টকা এটা অতিকা খৰচ মানে খং উঠি যায় কিছুমান কাৰণত আৰু তাতে 3 দিন দৌৰিলোঁ গাড়ীখন ভাল কৰিব লাগে মই এতিয়া চাওঁ চ' এতিয়া আহিছিলোঁ এই ব্ৰহ্মপুত্ৰৰ তলত আৰু এদিন আহিছিলোঁ ইয়াত এটা ব্লগ বনাইছোঁ আপোনালোকে চাইছে কিজানি চোৱা নাই মই আইবটন বা ডেছক্ৰিপশ্যনত লিংক দি দিম যাই কিনে চাই ল'ব পাৰে ইয়াত অলপমান এটা শ্বৰ্ট ভিডিঅ' বনাওঁ মানে ইউটিউবত আজিকালি শ্বৰ্ট বেছি চলি আছেতো চ' এটা শ্বৰ্ট বনাই কিনে ঘৰত দিশে যাওঁ আৰু মানে মন চন বেয়া লাগি গৈছে একেবাৰে 10,000 টকা এটা উৎকা খৰচ হ'ল চ' সেই এবাৰ পাহাৰখন চাকছোঁ কি ধুনীয়া এটা লাগি আছে পাহাৰখন মানে মন চন একদম ভাল লাগি গৈছে আৰু দেখি কিনে এইটো এটা সৰু ব্লগ যদি ব্লগটো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব তো লগ পাম এটা নতুন ব্লগত তো আজিলৈ বাই গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ব্লগ তো আজি ফাইনেলি এই গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ গৈ আছোঁ মানে এদিন যে কৈছিলোঁ গোটাই তাৰবিলাক নিমনি কুটি পেলাই ষ্টাৰ্টটো হৈছে বৰ্তমান কিন্তু বাকী একো কাম হোৱা নাই চ' আৰু এদিন ছাৰ্ভিচিঙত গৈছিলোঁ আজিকালি বাইকবিলাকত BS6 মডেল চ' কিবা ভাল কৰিব লেপটপ লাগে নে কি লাগে চ' সিদিনা কাম নহ'ল আৰু আজি যাব দিছে আজি গৈ আছোঁ চ' আজি চাওঁ কি বা হয় যদি আৰু ফি দিব লাগে তেলৰো দাম ইমান বেছি আমাৰ ইয়াতে 97 টকা লিটাৰ হৈছে তেলৰ এতিয়া এনেহ'লে গাড়ী চলা বাদে দিব লাগিব আৰু চ' চাইডক দেখাই আছোঁ সকলোবোৰ আৰু আমিনগাঁৱত আৰু কেইটামান কাম আছে আমিনগাঁও চাইডে গৈ আছে যেতিয়া গাড়ী ছাৰ্ভিচিঙত দিম দি কিনে আটাইখিনি কাম কৰিম তো এতিয়া চাওঁ এতিয়া আহিছোঁ ব্ৰহ্মপুত্ৰৰ এদিন ইয়াত এদিন আহিছিলোঁ বাৰু ইয়াত